আমি আগতে পাইছোঁ ধৰা হ'ল জেনেৰেল ৰিজাৰ্ভ তাৰে আণ্ডাৰত আমি 30,000 এমাউণ্ট এটা ৰাখিব লাগে আৰু গ্ৰুপটো কি হ'ব ৰিজাৰ্ভ এণ্ড সাৰপ্লাছ সেইটো কৰিবৰ কাৰণে আমি কি কৰোঁ লেজাৰ ক্ৰিয়েট আমি লিখিম জেনেৰেল ৰিজাৰ্ভ আণ্ডাৰ কি দিব লাগিব ৰিজাৰ্ভ এণ্ড সাৰপ্লাছ যিমান এমাউণ্টটো দিব লাগে ইয়াত আমি এমাউণ্টটো দি দিম তো এইটো লেজাৰ আমাৰ এণ্ট্ৰি হয় ঠিক তেনেকৈ কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আমাৰ এটা লেজাৰ এণ্ট্ৰি কৰিব দিছে সেই লেজাৰটোৰ যিটো গ্ৰুপ আছে গ্ৰুপটো হ'ল প্লেণ্ট এণ্ড মেচিনাৰী আৰু লেজাৰটোৰ নাম দিব দিছে প্লাজমা আৰু এটা দিব দিছে কম্পিউটাৰ ধৰি লওক এটা প্লাজমাটো দিব লাগে আণ্ডাৰ প্লেণ্ট এণ্ড মেচিনাৰী তেতিয়া সেইটো দিবৰ কাৰণে আমি ইয়াত লিখিম প্লাজমা আণ্ডাৰ আমি দিব লাগিব যি আছে গ্ৰুপটো তো ইয়াত গ্ৰুপটো কি আছে যে ইয়াত গ্ৰুপটো দিয়া আছে প্লেণ্ট এণ্ড মেচিনাৰী তো ইয়াত যদি কেতিয়াবা কোনোবা এটা গ্ৰুপ সেই লিষ্টখনত নাথাকে যেনেকৈ প্লেণ্ট এণ্ড মেচিনাৰী গ্ৰুপটো নাই তেতিয়া আমি কি কৰিব পাৰোঁ ইয়াত এটা নতুন গ্ৰুপ এটা বনাব পাৰোঁ নতুন গ্ৰুপটো বনাবৰ কাৰণে অল্টাৰ্ট চি ইয়াতে আমি গ্ৰুপটোৰ নামটো লিখিম গ্ৰুপটো কি আছে প্লেণ্ট এণ্ড মেচিনাৰী এতিয়া গ্ৰুপটো আমি কোনোবা এটা মেইন গ্ৰুপৰ আণ্ডাৰ দিব লাগিব এক্সাম্পল হিচাপে আমি জানো যে প্লেণ্ট এণ্ড মেচিনাৰীটো আণ্ডাৰ ফিক্স এছেটছ হয় সেইকাৰণে ফিক্স এছেটছ দিছোঁ তো এই যিটো আমি গ্ৰুপ বনালোঁ প্লেণ্ট এণ্ড মেচিনাৰী সেইটো ফিক্স এছেটছৰে আণ্ডাৰত থাকিব মানে প্লাজমা টিভিটো বা প্লাজমাটো আমি লেজাৰ হিচাপে বনালোঁ বনাই কিনে যেতিয়া আমি প্লেণ্ট এণ্ড মেচিনাৰী গ্ৰুপটো দেখা নাপালোঁ তেতিয়া আমি ফিক্স এছেটছৰ আণ্ডাৰত এটা চাব গ্ৰুপ বনাই লৈছোঁ সেই প্ৰচেছটোকে আমি চাব গ্ৰুপ বনাওঁ বুলি কওঁ যদি কোনোবা এটা গ্ৰুপৰ আণ্ডাৰত আৰু এটা বেলেগ গ্ৰুপ আমি দিব লাগে তেতিয়া আমি সেইটো এনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ আৰু সেই গ্ৰুপটোত আমি কওঁ চাব গ্ৰুপ তেনেকৈ আমি চাব গ্ৰুপটো দিব পাৰোঁ আৰু ইয়াত প্লাজমা টিভি দিয়া আছে এমাউণ্ট আমি চাই লওঁ তো প্লাজমা দিয়া আছে 40,000 তো ইয়াত আমি 40,000 নেক্সট দিয়া আছে কম্পিউটাৰ তো কম্পিউটাৰটো দিয়া আছে প্লেণ্ট এণ্ড মেচিনাৰী যিহেতু আমি অলৰেডি বনালোঁ প্লেণ্ট এণ্ড মেচিনাৰী আৰু বনাব নালাগে তাত আমি প্লেণ্ট এণ্ড মেচিনাৰীটো চিলেক্ট কৰি এমাউণ্টটো দি দিব পাৰোঁ এইখিনি আছে যিটো আমাৰ প্ৰথম চাব গ্ৰুপ ক্ৰিয়েশ্যন ফৰ লেজাৰ সেইটো আমি কেনেকৈ কৰিব পাৰি সেইখিনি আছে তাৰপিছত আমি পাম মেইনটেনেঞ্চ বেলেঞ্চ বিল বাই বিল তো মেইনটেনেঞ্চ বেলেঞ্চ বিল বাই বিলটো কেনেকুৱা যদি আমি কোনোবা এটা পাৰ্টিৰ পৰা পইচা পাব লগা থাকে বা কোনোবা এটা পাৰ্টিক আমি পইচা দিব লগা থাকে এগেইনষ্ট বিল তেতিয়া আমি সেই মেইনটেনেঞ্চ বিল বাই বিল অপশ্যনটো ইয়েছ কৰাৰ পিছত আমি বিলখিনি ডিটেইলছ দিব পাৰোঁ এক্সাম্পল হিচাপে আমি ডেল্টা কমিউনিকেশ্যনৰ পৰা 10,500 পাবলগীয়া আছে তো পাবলগীয়া আছে বুলি আমি ডাইৰেক্ট যদি দিব বিচাৰোঁ তেতিয়া আমি কি কৰিম ইয়াত ধৰি লওক এবাৰ ডেল্টা কমিউনিকেশ্যন দিলোঁ ইয়াত আমি দিলোঁ চান্দ্ৰিক ডেটৰ যিটো পইচা পাবলগীয়া আছে ইয়াত আমি নো ৰাখিলোঁ যদি আমি নো ৰাখোঁ তেতিয়া যিটো এমাউণ্ট আমি ইয়াত দিওঁ যে ইয়াত ডাইৰেক্ট এনেকুৱা হ'ব যে ডেল্টা কমিউনিকেশ্যনৰ পৰা আমি 12,000 টকা পাব লগা আছে আমি ৰেকৰ্ডত তুলি ৰাখিলোঁ ইয়াত যদি কোনো বিল নাথাকে তেতিয়াহ'লে আমি এণ্টাৰ টিপাৰ পিছত এইটো ডাইৰেক্টলি ছেভ হৈ যাব আৰু যদি আমি ডেল্টা কমিউনিকেশ্যনৰ পৰা পইচা এটা পাবলগীয়া আছে বা ডেল্টা লিমিটেডৰ পৰা পইচা এটা পাবলগীয়া আছে এগেইনষ্ট বিল ধৰক আমি পাৰ্টি এটা তাত কিবা বস্তু বিক্ৰী কৰিছিলোঁ সেই বস্তুটো বিক্ৰী কৰাৰ পিছত আমি সিহঁতক এটা আমি কি দিছোঁ বিল এখন দিছোঁ তো সেই বিলৰ এগেইনষ্ট আমি পইচা পাবলগীয়া থাকে কেতিয়াবা এনেকুৱা থাকে যে আমি পাৰ্টি এটাৰ পৰা 15,000 টকা পাবলগীয়া আছে তাতে এখন বিল নহ'ব পাৰে তাৰে আণ্ডাৰত 2-3খনো বিল হ'ব পাৰে আমি সেই এক্সাম্পলটো ইয়াত আমি পাইছোঁ তো ইয়াত দিয়া আছে যে আমি ডেল্টা কমিউনিকেশ্যনৰ পৰা 10,500 টকা পাবলগীয়া আছে তাতে দুখন বিলৰ এগেইনষ্টত এখন বিল আৰু এখন বিল তো যদি কোনোবা এটা পাৰ্টিৰ পৰা আমি পইচা পাবলগীয়া থাকে তেতিয়াহ'লে বিলৰ এগেইনষ্টত পাবলগীয়া থাকিলে আমি মেইনটেনেঞ্চ বেলেঞ্চ বিল বাই বিল এইটো ইয়েছ কৰিম ধৰি লওক আমি ডেল্টা কমিউনিকেশ্যন লিখিলোঁ আৰু অলপমান স্পেলিংটো চেঞ্জ কৰি দিছোঁ আণ্ডাৰষ্টেণ্ডিং ডেটৰে হ'ল মেইনটেনেঞ্চ বেলেঞ্চ বিল বাই বিল আমি ইয়েছ কৰিম ইয়েছ কৰাৰ পাছত যেতিয়া আমি ইয়াত এমাউণ্টটো লিখিম এক্সাম্পল 10,500 টকা দিয়া আছে 10,500 টকাটো দিয়াৰ পাছত ইয়াত মানে আহি যাব অপশ্যনটো যে বিলৰ ডিটেইলছখিনি দিব কাৰণে তো এতিয়া ডেটত দিব লাগিব যিদিনাখনে আমাৰ লেনদেনটো হৈছে সেইদিনা ডেটটো থাকিব আৰু নেমত আমি দিব লাগিব যে এই বিলখন কিমান বিলখনৰ চিৰিয়েল নম্বৰ কি আমাক কুৱেশ্যনত দিয়ে থাকিব চিৰিয়েল নম্বৰটো বা অৰিজিনেল যেতিয়া আমি প্ৰেক্টিকেলি কাম কৰিম তেতিয়া সেই বিলখনত এটা চিৰিয়েল নম্বৰ দিয়া থাকিব সেই চিৰিয়েল নম্বৰটো আমি তাতে দি দিব লাগিব ইয়াত আমি ধৰি ল'লোঁ চিৰিয়েল নম্বৰ SAN স্পেচ 123 এণ্টাৰ ইয়াত আমি দিব লাগে যে আমি যে বিলখন অমুক তাৰিখৰ বিল এখন সিহঁতক দিছোঁ তো সেই তাৰিখৰ বিলটোৰ পে'মেণ্ট সিহঁতে কেতিয়া কৰিম বুলি কৈছে তো ইয়াত এটা ডেট এটা দিয়া আছে
তো এইটো ডেট আমি চেঞ্জ কৰিব পাৰোঁ যদি আমি সিহঁতক কওঁ যে অমুক তাৰিখৰ আগত দিব লাগিব বা অমুক তাৰিখত তোমাৰ পে'মেণ্ট কৰিব লাগিব, তো সেই ডেটটো আমি ইয়াত দি দিম। তাৰপিছত ইয়াত আমাৰ দিব লাগিব যে এইখন বিলৰ এগেইনষ্টত কিমান টকাৰ বস্তু নিছিল বা এইখন বিলৰ এগেইনষ্টত এমাউণ্টটো কিমান। আমাৰ কুৱেশ্যনটোত চাই লওঁ, এইখন বিলৰ এগেইনষ্টত এমাউণ্ট আছে 8,150, এতিয়া আমি ইয়াত 8,150 দিম। আকৌ আমি নেক্সট বিলটো ইয়াত খুলিব লাগিব। নেক্সট বিলৰ ৰেকৰ্ডটো আমি চাই লওঁ। তো নেক্সট বিলৰ ৰেকৰ্ডটো এইটো দিয়া আছে। অৰিজিনেল যেতিয়া কৰিবা তেতিয়া বিলখনত ইয়াত ডেটটো দিয়া থাকিব, সেই ডেটটোৱে আমি ইয়াত বহাই দিব লাগিব। ইয়াত যিটো আমি বিল সংগ্ৰহ কৰিছোঁ, তো ওপৰত যিটো ডেট আছে সেইটো ডেটে ইয়াত এণ্ট্ৰি কৰি দিবা। তাৰপিছত ইয়াত বিল নম্বৰখন দিব লাগিব, এইটো বেলেগ বিল। তাৰপিছত ইয়াত দি লৈ পিনি তাৰপিছত 2350 টকা দি দিলোঁ। ইয়াত মানে এনেকুৱা হ'ল যে আমি ডেল্টা কমিউনিকেশ্যনৰ পৰা পইচাটো পাবলগীয়া আছে এগেইনষ্ট বিল নাম্বাৰ, আৰু সেই বিলৰ এগেইনষ্টত আমাৰ ইমান এমাউণ্ট দিয়া আছে। তো বিলৰ এগেইনষ্টত আমি যদি কাৰোবাক আমি পইচা পাব লগা আছে বা বিলৰ এগেইনষ্টত যদি আমি পাছত পইচাটো পাওঁ, তেতিয়া আমাৰ বিলবিলাক থাকিলে এটা সুবিধা হয় কি, যেতিয়া আমি পইচাটো সেই মানুহজনৰ পৰাই ৰিচিভ কৰিম, যেতিয়া মানুহজনে দিব আহিব, যে ডেল্টা কমিউনিকেশ্যনে আমাৰ পৰা আমাক পইচা দিব আহিল, ক'লে যে আজি আমি 8,000 দিম বা 8,150 দিম অমুক বিলৰ এগেইনষ্টত, তেতিয়া আমি কেনেদৰে ৰিচিভ কৰোঁ সেইটো এবাৰ চাই লোৱা। F6 টিপিম, ৰিচিভ বছৰৰ কাৰণে F6 হ'ল। ক্ৰেডিটত হ'ব পাৰ্টিটোৰ নাম, যিটো পাৰ্টিৰ পৰা আমি পইচাটো লওঁ। ইয়াত শ্ব' কৰাব যে কিমান পইচা পাবলগীয়া আছে, 10,500 টকা পাবলগীয়া আছে। তো আমাক দিলে কিমান 8,150। তাৰপিছত আমাৰ ডেবিটত আমি ইয়াত চিলেক্ট কৰিব পাৰিম যে 8,150 যে দিলে কোনখন বিলৰ এগেইনষ্টত দিলে, আমাক এইখন বিলৰ এগেইনষ্টত দিলে, এইখন বিল আমি চিলেক্ট কৰি একচেপ্ট কৰি দিম। ডেবিটটো হ'ব কেছ। এনেদৰে আমি বিল বাই বিল অপশ্যনটো ইউজ কৰিব পাৰোঁ। এবাৰ আমি শিকিম BRS মানে বেংক ৰিকনচাইল ষ্টেটমেণ্ট। ধৰা হ'ল আমি কোনোবা এটা পাৰ্টিক পইচা দিলোঁ, আমি এপ্লাই পে'মেণ্ট কৰিলোঁ, বা আমি ৰুম ৰেণ্ট দিলোঁ, ৰুম দিলোঁ, আণ্ডাৰ দিলোঁ আমি ইনডাইৰেক্ট এক্সপেন্সেছ। ধৰা হ'ল আমি 2,000 দিলোঁ আৰু ক্ৰেডিট আমি SBI ৰে দিলোঁ। আমি 2,000 দিলোঁ SBI, চেক নাম্বাৰ এটা দি দিলোঁ। আমি ধৰা হ'ল ট্ৰানজেকশ্যনটো কৰিলোঁ 1 এপ্ৰিল 2008। কেতিয়াবা এনেকুৱা হয় যে আমি যিদিনাখনে পে'মেণ্ট কৰিছোঁ সেইদিনাখনে সিহঁতে পইচাটো বেংকৰ পৰা নোলিয়াব পাৰে। তেতিয়া আমি কি কৰিব লাগে, বেংকৰ পৰা কোনদিনা পইচাটো ওলালে সেই ৰেকৰ্ডটো আমি আমাৰ টেলিত এণ্ট্ৰি কৰি থ'ব লাগে। তো সেইটো এণ্ট্ৰি কৰাটো আমি ইয়াত পাওঁ ডিছপ্লে, ইয়াত যাব লাগিব একাউণ্টছ বুক, ইয়াত যাব লাগিব কেছ অৰ বেংক বুকছ। তাৰ পৰা আমি চিলেক্ট কৰিম যিটো বেংকৰ পৰা আমি লেনদেন কৰিছোঁ, বেংকত বেংকেৰে লেনদেন হৈছে সেইটো আমি চিলেক্ট কৰিম। কৰাৰ পিছত ইয়াত আমি F5 টিপিব লাগিব। F5 টিপাৰ পাছত ইয়াত আমি বেংক ডেটটো এণ্ট্ৰি কৰিব লাগিব। মানে এইটো আমি যিদিনাখন এণ্ট্ৰি কৰিছোঁ সেইটো ডেট, মানে আমাৰ পৰাই আমাৰ টেলিৰ যিখন একাউণ্ট বুক থাকিব তাৰ পৰাই 1/4/2008 পে'মেণ্টটো হৈ গৈছে 2,000, কিন্তু বেংকৰ পৰা 1 তাৰিখে পে'মেণ্ট হোৱা নাই, ধৰা হ'ল 2 তাৰিখে পে'মেণ্ট আছে। তেতিয়া আমি ইয়াত বেংকৰ তাৰিখটো দিব লাগিব। মানে কি কথাটো, আমি যিদিনাখন চেক দিলোঁ সেই মানুহজনক বা ৰুম ৰেণ্টৰ নামত যিদিনাই চেক দিলোঁ, আমি সিদিনাই আমাৰ একাউণ্টছৰ পৰা পইচাটো কাটা যোৱা বুলি আমি ধৰি লৈছোঁ বা ইয়াত এণ্ট্ৰি কৰি দিছোঁ। কিন্তু বেংকৰ পৰা হয়তো মানুহজনে চেকটোৰে পইচাটো সিদিনা নোলাব পাৰে। আমি দেখা পালোঁ যে পাছবুকটো আপডেট কৰি দিয়াৰ পিছত আমি দেখা পালোঁ যে বেংকৰ পৰা মানুহজনে পইচাটো 2 তাৰিখে ওলাইছে। তো এতিয়া আমি 2 তাৰিখ লিখি দিব লাগিব। এইটো এণ্ট্ৰি আমি কৰিম কেতিয়া, যেতিয়া আমি পাছবুকটো বেংকত গৈ কিনে আপডেট কৰি আনিম, তাৰপিছত আমি এই এণ্ট্ৰিখিনি কৰিব লাগে। নৰ্মেলি এইটো মাহে মাহে কৰে, যে এটা মাহত যিমানবিলাক ট্ৰানজেকশ্যন হয় সেই ট্ৰানজেকশ্যনখিনি আমি BRS-ৰ জৰিয়তে ইয়াত আমি এণ্ট্ৰি কৰিব পাৰোঁ। ইয়াত আমাৰ ডেটটো থাকিবই, বেংকৰ পাছবুকত যিদিনা সেই পে'মেণ্টটো হৈছে বেংকৰ পাছবুকত শ্ব' হ'ব, সিদিনা তাৰিখটো ইয়াত আমি দি দিম। তো এইটোৱে আমাৰ BRS বুলি কয়, মানে বেংক ৰিকনচাইল ষ্টেটমেণ্ট। Use different actual and bill quantity. এইটো আমি কেতিয়া ইউজ কৰোঁ, কেতিয়াবা এনেকুৱা হয় যে আমি কোনোবা এটা পাৰ্টিৰ তাৰ পৰা বস্তু কিনিলোঁ, কিনাৰ পাছত কি হয় যে সিহঁতে আমাক এনেকুৱা কৰে যে 20টা আইটেম, কিবা এটা আইটেম ধৰি লওঁ আমি 100 পেকেট আমি ল'লোঁ, তাৰে লগত সিহঁতে আমাক আৰু এক্সট্ৰা কৰি 7 পেকেট দি দিয়ে। সিহঁতৰ অফাৰ থাকে কেতিয়াবা। তো অফাৰ থাকিলে কি হয়, সিহঁতে যিটো আমাৰ পৰা পে'মেণ্ট ল'ব সেইটো 100 পেকেটৰহে ল'ব,
বাকী 7 পেকেটৰ আমাৰ পৰা পইচাটো নলয়। তো এনেকুৱা ক্ষেত্ৰত আমাৰ সিহঁতে যিখন বিল দিব, বিল দিওঁতে সিহঁতৰ এমাউণ্টটো দিব সেই 100 পেকেটৰ ওপৰত, কিন্তু আমাক একচুৱেলি দিব সিহঁতে 107 পেকেট। মানে ইয়াত আমি দুটা কোৱান্টিটি দেখাব লগা হ'ল। এটা হ'ল বিলৰ মতে মানে কিমানটা কোৱান্টিটিৰ এগেইনষ্টৰ আমাৰ পৰা পইচাটো লৈছে সেইটো উল্লেখ থাকিব, আৰু এটা জেগাত উল্লেখ থাকিব যে আমি কিমান পিচ সিহঁতৰ পৰা পালোঁ বা কোৱান্টিটিটো কিমান পালোঁ। এক্সাম্পল হিচাপে যেতিয়া আমি বস্তু এটা পাৰচেছ কৰোঁ, একাউণ্টিং খৰচা আৰু আমি পাৰচেছ কৰিম এপ্লাই লিপি দিলোঁ, আমি ৰেফাৰেঞ্চ নম্বৰ দিলোঁ, ধৰা হ'ল পাৰ্টিটোৰ নাম এ লিমিটেড চানড্ৰি এডিটৰ। আমি পাৰচেছ কেনেকৈ কৰে, এইটো পাৰচেছ এখন দিলোঁ। এতিয়া নেম অফ আইটেমত দিলোঁ, ধৰা হ'ল আইটেমটোৰ নাম আইটেম 1 আণ্ডাৰ বিলাক থাকে,